নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আসাম ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে অসম পুলিচৰ কাৰণে বিশেষ মহত্বপূৰ্ণ কিছুমান প্ৰশ্নলৈ উপস্থিত হৈছোঁ। আপোনালোকে সহযোগ কৰিব বুলি মই আশা কৰোঁ। আপোনালোকে দেখিব পাইছে স্ক্ৰীনত প্ৰশ্ন নম্বৰ 1, অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? ঠিক আছে, ইয়াত দিয়া হৈছে ভাস্কৰজ্যোতি মহন্ত, হীৰেন নাথ, খগেন নাথ আৰু পল্লৱ ভট্টাচাৰ্য। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান হৈছে ভাস্কৰজ্যোতি মহন্ত। ঠিক আছে, অপশ্যন এ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ। এতিয়া মই নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম। প্ৰশ্ন নম্বৰ 2 আপোনালোকে দেখিব পাৰিছে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উলুবাৰী, গণেশগুৰি, দিছপুৰ আৰু জালুকবাৰী। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় উলুবাৰীত অৱস্থিত। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 3, অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত? ঠিক আছে, এতিয়া অপশ্যন চাওক, বন বিভাগ, কৃষি বিভাগ, গৃহ বিভাগ আৰু বিত্ত বিভাগ। ঠিক আছে, অসম আৰক্ষীটো গৃহ বিভাগৰ নিয়ন্ত্ৰণত। ঠিক আছে, অপশ্যন চি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হয়। আৰু নেক্সট প্ৰশ্ন নম্বৰ 4, আৰু মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোক আমাৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে কাইণ্ডলি আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া প্ৰশ্নৰ ফালে আগবাঢ়িম। অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠিত? অপশ্যন চাওক, 2000 চনত, 1999 চনত, 1975 চনত, 1996 চনত। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1996 চনত। অসম পুলিচৰ কামাণ্ডো বেটেলিয়নটো 1996 চনত গঠিত। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম। নেক্সট প্ৰশ্নটো আছে, আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, নৰ্থ ইষ্ট পুলিচ একাডেমি ক'ত অৱস্থিত? ঠিক আছে, অপশ্যন দিয়া হৈছে শ্বিলং, গুৱাহাটী, ডিমাপুৰ আৰু ইটানগৰ। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে নৰ্থ ইষ্ট পুলিচ একাডেমি শ্বিলঙত অৱস্থিত। ঠিক আছে, নৰ্থ ইষ্ট পুলিচ একাডেমি শ্বিলঙত অৱস্থিত। আমি নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 6, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন চাওক, অপশ্যনত দিয়া হৈছে গুৱাহাটী, হাফলং, দেৰগাঁও আৰু ধুবুৰী। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে দেৰগাঁৱত অৱস্থিত। অপশ্যন চি দেৰগাঁও, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৰগাঁও। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাঁৱত অৱস্থিত। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম। নেক্সট প্ৰশ্নটো আছে, মই অলপ জুম কৰি দিম, আপোনালোকে চাই লওক। CBIৰ সম্পূৰ্ণ নাম কি? এইটো লাষ্ট প্ৰশ্ন হয়, অন্তিম প্ৰশ্ন হয়। CBIৰ সম্পূৰ্ণ নাম কি? চেণ্ট্ৰেল ব'ৰ্ড অফ ইনভেষ্টমেণ্ট দিছে, চেণ্ট্ৰেল ব'ৰ্ড অফ ইনভেষ্টিগেশ্যন দিয়া হৈছে, চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন দিয়া হৈছে আৰু লাষ্ট চেণ্ট্ৰেল ব্যুৰ' অফ ইণ্টেলিজেঞ্চ বুলি কোৱা হৈছে। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে CIDৰ সম্পূৰ্ণ নামটো হৈছে চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন, চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন, অপশ্যন চি। ঠিক আছে, CBIৰ সম্পূৰ্ণ নামটো হৈছে চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন। ঠিক আছে, এতিয়া আজিৰ এই আজিৰ ভিডিঅ'ৰ এই প্ৰশ্নকেইটা ইমানতে অন্তিম শেষ কৰিছোঁ। আৰু যদি আপোনালোক আমাৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে কাইণ্ডলি আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম, ধন্যবাদ।